Hello guys, welcome back to my YouTube channel. So মোৰ অন্য এটা ভিডিও লৈ আপোনালোক সবকে স্বাগতম জনালো আৰু আজি পুৱাই যাবলৈ ওলাইছো এঠাইলে গম পাব ক'ত গৈ আছো তো মোৰ লেট হৈছে ফাৰ্ষ্টতে গৈ ভাতখিনি খাই লও গাইস ইফালে আমলেট আৰু ইফালে বিলাহী চাটনি ইফালে দালি আছে তো ভাতখিনি খাই লও মোৰ লেট হৈছে যেটো আমাৰ ঘৰত আজি মানুহ নাথাকিব কোনো তো ইয়াক চিকুক থৈ যাম আইতাৰ ঘৰত তো গাইস মই আহিছো আজি পেহিৰ ঘৰলে হঠাৎ আহিবলৈ লগিয়া হল পেহিৰ ছোৱালীজনীৰ গাধন মাৰিবৰ কাৰণে আহিছে আৰু যেহেতু গাধন মৰাত মমায়েক আৰু মামীয়েকক দৰকাৰ আৰু যেহেতু দেউতা আহিব নোৱাৰি তাৰ কাৰণে মা আহিল আৰু তাতে মই অলপমান ভিডিও কৰি আনিছিলো ভাবিলো আপোনালোকক দেখাও আজিৰ দিনটো মোৰ কেনেকৈ গলে তো চাও আহক গাইস এইফালে মানে এতিয়া চেনি নিদিয়া চাহ বনাইছে যেহেতু কিছুমানৰ চুগাৰ থাকে ন চেনি নিমখ একো নাখায় অনলি মানে গাখীৰ ৰিয়া খায় আৰু তো এতিয়া মায়ে বনাই আছে মানে চবে ব্যস্ত মই এতিয়া চাহখিনিৰ কাৰণে ৰখি আছো ঠিক আছে দি আছো বাৰু খোৱা নাই হ'লে দিম আৰু উতলাই দেখিছেনে ওচৰতে বাগান আছে কিমান ধুনীয়া এনে ওলাই আহিছিলো মানে অলপমান মাছ ফ্ৰাই আছিল এইফালে ভাত এইফালে চিকেন বনাইছিল এইফালে মাছ আৰু ৰান্ধনি এয়া গাইস আমাৰ পেহি এইফালে ৰান্ধনি দাদা বুলি কয় আলে দাদা চাওকচোন মুৰ্গী কাবলা পুৰা আৰু মুৰ্গী ফটাফট ভাত খাই যাওঁ যেতিয়া আমি স্কুটিত আহিছোঁ আৰু মই ঠাণ্ডা লাগিব মোৰ এইফালে মাছ এইফালে মাংস আৰু পাপৰ এইবিলাক আনি আছে যেতিয়া যাবলৈ ওলালোঁ বহুত লেট হৈ গ'ল তো ঘৰত গৈ লগ পাই আছোঁ বাই বাই এইফালে আহি আমি আৰু সোমালোঁ মাৰ পেহীয়েকৰ ঘৰত অলপ দেৰি বহিলোঁ যিহেতু ঠাণ্ডা লাগিছিল অলপমান জুইৰ কাষতে বহি এইফালে ঘৰলৈ আহিলোঁ অলপ দেৰি পাছত মামা থৈ গ'লে এইফালে আমাৰ জেকিক আৰু তাই মোৰ মাতটো শুনি একদম উঠিবলৈ কাৰণে খুজিছে চাওকচোন এইফালে চোৱা জিকু এইফালে জিকু তই ইয়াতে এতিয়া 7টা বাজিল আৰু এইফালে দেখিছেনে 7টা বাজিল ৰাতি ইমান হুলস্থুল লগাই দিছে এইফালে দেখিছেনে মৰ্ণিং কিহৰ লগত আজি চাহ খাইছোঁ এইফালে চেনি চাহৰ লগত এতিয়া দেখিছেনে মোৰ গিলাচটো বহুত ভাল লাগে ইমান সৰু আজি বিস্কুট খাবলৈ মন নাই তো মায়ে বনাই দিছে সদায় কিমান বিস্কুট খাম আৰু তো চাহখিনি খাই লওঁ এয়া দেখিছেনে ঘৰৰে শাক কেঁচা শাক হৈ যায় এইফালে মায়ে কাটি আছে আৰু এইফালে জেকক ধুনীয়াকৈ গা ধুৱালোঁ তাৰপিছত ময়ো ভাত খালোঁ ময়ো ভাত খাই আমাৰ জেককো দিলোঁ অলপমান কিবা খাবলৈ কাৰণে তাৰপিছত ইমানকৈ ভিডিঅ' কৰা নহ'ল আৰু ভিডিঅ'টো একদম সন্ধিয়া কৰা হৈছে গাইছ লোকেল চিকেন বনাব আজি ধুনীয়াকৈ কাটি থৈছে আৰু এইফালে আলু এইফালে বডিৰ ভাজি বনাব এইফালে কাটি থৈ দিছে আৰু তো গাইছ এইফালে লোকেল চিকেন বনাইছিলে এয়া তো খাই লওঁ আৰু দেই গাইছ আৰু ভাত খাইছোঁ খাই ল'লোঁ তেনে আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব তেনে নেক্সট ব্লগত লগ পাই আছোঁ গাইজ তো বাই বাই গুড নাইট চিকু